নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে নতুন এটা খবৰ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি আছে যে এইবাৰ স্কুলত বা কলেজত কোনো পাঠদান হোৱা নাই। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে এইবাৰ মেট্ৰিক পৰীক্ষা আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ পৰীক্ষা মানে 2021 বৰ্ষত পৰীক্ষা হ'বনে নাই। তো বন্ধুসকল, 2021 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'বনে নাই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। তো বন্ধু বান্ধৱীসকল, এইটো নিউজ কোনটো নিউজৰ পৰা আহিছে আপোনালোকে ভালকৈ চাব পাৰিব। মই আপোনালোকক পিছত দেখুৱাই দি আছোঁ। ইয়াত দিয়া আছে 2021 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ, ৰাজ্যিক কেবিনেটৰ অনুমোদন। 2021 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ। 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ। সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেটে অনুমোদন জনায় ৰাজ্য চৰকাৰে এই সিদ্ধান্তক। উল্লেখ্য, কিছুদিনৰ পূৰ্বে নতুন শিক্ষাবৰ্ষক লৈ শিক্ষা বিভাগে লৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৱশেষত সোমবাৰৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনায় নতুন শিক্ষাবৰ্ষক। এই সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ হৈ কয়, সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দিয়া লকডাউনৰ ফলত মাৰ্চৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল কলেজ। অনলাইন ক্লাছ চলি আছে যদিও বিশেষ আগবঢ়া নাই পাঠদান। এনে পৰিপ্ৰেক্ষিতত সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ কেবিনেটে। এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে ৰাজ্যৰ চৰকাৰৰ হৈ ক'লে, সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এইটো নিউজ চাব বিচাৰে তেনেহ'লে নিউজ 18 অসম এইটো নিউজত যাই কিনে দেখিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতেই। লগতে আপোনালোকে যদি এইটো চেনেলত নতুনকৈ আহিছিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।